Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে লগতে ময়ো ভালে আছো আজি ব্লগ নহয় মই আপোনালোকৰ বাবে লৈছো মোৰ সিম্পল ঘৰটো তো মোৰ এইটো নিজৰ ঘৰ নহয় আমি ভাড়াত থাকো গতিকে কোনো বেয়াকে কমেন্ট নকৰিব তো বলক ভিডিওটো আৰম্ভ কৰো এইটো মোৰ বহা ৰুমত সোমাই ইয়াতে এটা মই ফুলৰ টাব ৰাখিছো য'ত এইটো আৰ্টিফিচিয়েল ফুল আছে এনেকে দীঘলকে এখন বেডৰ সোফা পাই দিছো এইখন হৈছে সেন্টাৰ টেবুল আৰু ইফালে আছে দুটা বেডৰ সোফা এনেকে দুখন খিৰিকী আছে তো ইয়াতে মই পানীত খজাব পৰা পদুম ফুল খজাইছো আৰু এটা আৰ্টিফিচিয়েল ফ্লাৱাৰ আৰু ইফালে আৰু এটা ফুল আৰু ইয়াতে এইটো স্নেক প্লেন্টডাল থৈছো তো মই ভালকে দেখাই দিও আপোনালোকক ৰুমটো এইটো হৈছে মোৰ বহা ৰুম একদম টিকলু কিন্তু মোৰ কাৰণে ঠিকে আছে বহামটো সাইডতে এইটো আছে এটা সৰু কে ষ্টৰ ৰুম সো জি নালাগা বস্তু হেব মই থৈ দিছো যেনে ডিশ টিভি ইয়াতে মোৰ কম্বল চম্বল আছে ঠিক তেনেকৈ তো বহামটো পাই ডাইৰেক্ট মোৰ কিচেন কাম ডাইনিং ৰুম হয় এইটো এই ৰুমটো যে বিৰাট খেলি মেলি একো বস্তুৱে মিলাব নোৱাৰি ইয়াতে মানে বাথৰুমটো বেলেগে আছে কিচেনটো বেলেগে ইয়াতে আছে মোৰ এটা ওয়াশিং মেচিন আছে হেটো ৰাখি দিছো খিৰিকীৰ লগত মানি প্লেন্টডাল লগাই দিছো এইটো এটা বেচিন য'ত স্যানিটাইজাৰ এইটো ডেটল হ্যান্ড ওয়াশ এইবিলাক আছে আৰু যিবিলাক ৰখি গৈছে এইবিলাক বস্তু আছে লগতে আছে এইখন হৈছে মোৰ বাথৰুমটো বহুত সৰু যাৰ কাৰণে মোৰ প্ৰবলেম হয় আৰু বাথৰুমটোৰ অপোজিট এইখন হৈছে বিছনা য'ত আলহী আহিলে মা আহিলে ইয়াতে শুব দিও ইয়াতে শুই তো বাথৰুমৰ সাইডতে মই থৈছো ইয়াতে কিছুমান নালাগা বস্তু ৰেগ এখনত থৈছো এইটো বহুত পুৰণা ফ্ৰিজ হয় কিমান পুৰণা মই নাজানো লগতে এনেকে সিধা মই থৈ দিছো ডাইনিং টেবুলখন চাৰিজনীয়া কিন্তু আমি দুজন কাৰণে দুখন চকীয়ে পাৰিছো ডাইনিঙৰ ওপৰত থৈছো মই ফিল্টাৰ এল'ভেৰাডাল পানী বটল আৰু পিছফালে আছে আচাৰ তো এই এৰিয়াটো মোৰ দেখাব ইচ্ছা নাই কাৰণ মই বেয়া পাওঁ এই এৰিয়াটো কাৰণ এই পাকঘৰটোত একো ফেচিলিটি নাই মই ৰুমটো কি চাই পছন্দ কৰিছিলো মই নিজে নাজানো এতিয়া মোৰ প্ৰবলেম হৈ আছে কাৰণে আমি ডিসাইড কৰিছো যে ৰুম এক্সট্ৰা মানে ৰুম বেলেগকে খলুৱা সেই কাৰণে তো এইটো হৈছে বেচিন ইয়াতে মই গ্যাস টেবুল এখন ৰাখিছো ইয়াতে মই গ্যাসটো ৰাখিছো ইয়াতে সৰু চামুচ কটাৰী হেবোৰ ইয়াতে আছে মোৰ মছলাৰ ডাব্বা কেইটা ইয়াতে থৈছো মই কৰচ ইয়াতে বাসন পাতি তো পাকঘৰটোৰ পৰা ওলাই এইটো হৈছে মোৰ বেডৰুমৰ দৰজাৰ পৰা এনেকে আহি লগতে আছে মিডুলা আংলাখন এইখন মই এনেকে সদায় থৈ দিও আৰু সদায় কি লেতেৰা কৰে তো এখন তাৰ আংলা আৰু মোৰো এখন আছে মই দেখুৱাই আছো আৰু এইখন হৈছে আমি দুটা খোৱা বিছনাৰ লগতে আছে এখন খিৰিকীৰ লগতে আছে চাৰ্জাৰ বৰ্ড কাৰণ মোবাইল পাগল মানুহ আমি আৰু লগতে আছে বিছনাৰ লগত থকা টেবুলখন য'ত আছে এইবিলাক মলম চলম ইয়াতে বাস্কেটত কিবা কিবি আছে আৰু এইটো কেন্ডেল জ্বলোৱা হয় এইখন টেবুলখনৰ লগতে আছে এইখন মোৰ আংলা হয় মোৰ আংলাতে ইমান কাপোৰ নাই যিমান তাৰ আংলাত আছে এইটো হল মোৰ গডৰেজটো এইটো মই ইয়াতে লোৱা গডৰেজ হয় এইটো হৈছে মোৰ মানি প্লেন্ট মোৰ মৰমৰ মানি প্লেন্ট লগত আছে এখন মোৰ ড্ৰেছিং টেবুল এখনো মোৰ নহয় মিডুলে আগতে কিনা হয় বহুত পুৰণা হয় কিন্তু একদম নতুনৰ নিচিনাই আছে এই পালেঙৰ তলত বাকচ এটা থৈ দিছো দেই আৰু মই ড্ৰেছিংখন বাৰু এদিন ভালকে দেখুৱাম কত কি থৈছো লগতে আছে এটা গিটাৰ ইয়াতে আছে মোৰ শোকেছটো ইয়াৰে বস্তু কেইটামান খালি কৰিছো দেই আৰু এইটো কোন চিনি পাইছে নে তো মই যেতিয়া ৰুম খলাইছিলো তেতিয়া মোৰ এইটো ভাঙি গৈছিলে আৰু শোকেছটো কাখতে মই থৈছো এনেকে এটা মানে বালটি য'ত মই নিপিন্ধা কাপোৰবিলাক ইয়াতে জমা কৰো
এইটো হৈছে মোৰ কুলাৰ, কাৰণ আমাৰ ফেনকেইটা কাম নিদিয়ে, তো ৰাতি কুলাৰ ল'ব লাগে। এইটো হ'ল এল'ভেৰা। লগতে আছে এখন খিৰিকী আৰু এখন চকী থৈছোঁ, কাৰণ ফটককৈ বেডৰুমত কোনোবা সোমাই গ'লে পঢ়িব দিবৰ কাৰণে। এইটো হৈছে টিভিৰ ওপৰত আছে এটা ঘড়ী। তো মই ভালকৈ এতিয়া দেখাই দিওঁ। মোৰ বেডৰুমটো বহুত ডাঙৰ হয় আমাৰ দুটাৰ হিচাপত। এয়া দেখিছেনে? তো এয়া এনেকৈ সোমাই পাই মোৰ কিটচেনৰ পৰা সোমাই পাই মোৰ এয়া বহা ৰুম, মানে ড্ৰয়িং ৰুম। তো মোৰ যদি ৰুমটো চাই ভাল লাগিলে প্লিজ কমেণ্ট কৰি দিব। ভিডিঅ'টো আজি ইমানতে শেষ কৰিব লাগিব, কাৰণ বেছি দীঘল হৈ গ'লে ভাল নালাগিব চাই কেনে। আৰু মোৰ ঘৰটো যদি চাই ভাল লাগিছে তেনেহ'লে প্লিজ মোক এটা কমেণ্ট কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈকে আৰু আগবাঢ়ি যাব পাৰোঁ। আৰু আপোনালোকৰ যদি কিবা অনুৰোধ আছে তেনেহ'লে প্লিজ কমেণ্ট কৰি দিব। আৰু মই এতিয়া এনেকৈ সজাইছোঁ, মই ভালকৈ এইবিলাক নাজানো, লাহে লাহে শিকিব লাগিব, গতিকে প্লিজ বেয়া কমেণ্ট নকৰিব। তো আজিলৈকে বাই বাই।